স্থান বি বৰুৱা ৰোড। ইয়াত কেৱল আলু পিঁয়াজে নহয়, হাতৰ মুঠিতে ওলাল পেকেটে পেকেটে গুটখা। গুটখা খাই গুৱাহাটীৰ ৰাজপথত পিকোৱা পীঠ শিল্পীসকলৰ গুৰু এইজন শংকৰ পূৰ্বে। শিক্ষানুষ্ঠানৰ সন্মুখত যে গুটখা বিকিব নোৱাৰে তেওঁ পাত্তাই নিদিয়ে। পল্টন বজাৰ আৰক্ষী আৰু আমাৰ সাংবাদিকৰ অভিযানত শংকৰ পূৰ্বেৰ বিকাশ ষ্টৰৰ দোকানত পিছফালৰ কোঠাৰ পৰা ওলাল কাৰ্টুনে কাৰ্টুনে গুটখা। পিছে সাংবাদিকৰ কেমেৰাৰ সন্মুখত নিশ্চুপ গুটখামেন শংকৰ পূৰ্বে। নিজৰ নামটোও ভালকৈ ক'ব নোৱাৰিলে। আপোনাৰ হা শংকৰ শংকৰ কি শংকৰ পূৰ্বে পূৰ্বে ভালকৈ কওক। শংকৰ পূৰ্বে শংকৰ পূৰ্বে আপুনি কিয় ইয়াত অবৈধভাৱে গম পাইছেনে? আপোনাৰ চৰকাৰে এইখিনি গুটখা পান মছলা এইবিলাক বিক্ৰী কৰিব ধৰিছে, চিগাৰেটৰ পৰা আদি কৰি। আপুনি কিয় বিক্ৰী কৰিছে? বহক বহক বহক, একো কৰিব নালাগে, বহক আপুনি বহক। কিয় বিক্ৰী কৰিছে? কিয় বিক্ৰী কৰিছ? চৰকাৰেতো মানা কৰিছিলে বিক্ৰী কৰিবৰ কাৰণে। পিছত সাংবাদিকে শংকৰ পূৰ্বেক গতাই দিয়ে আৰক্ষীক। ইতিমধ্যে পল্টন বজাৰ আৰক্ষী থানাত ৰুজু হৈছে গোচৰ। নিউজ ডেস্কৰ পৰা অপৰ্ণা গগৈৰ প্ৰতিবেদন।